हेलो दोस्तों আমি আছো এতিয়া কেৰালাত তো কেৰালাৰ পেণ্ডেল ডেকোৰেশ্যন কৰি আছো তো কইনা বহা কিবা ৰাজা পাট বহাব আৰু বেকগ্ৰাউণ্ডত যেটো সজাব এইটো আপোনালোকে চাই থাকিব ভিডিঅ' শেষলৈকে চাই থাকিব আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আৰু নেক্সট ভিডিঅ' ভাল ভাল আহে আপোনাৰ তাত ভিডিঅ'টো চাই থাকক কেনেকৈ ডেকোৰেশ্যন কৰে আৰু কিবা ডেকোৰেশ্যনটো কেনেকৈ কৰিব এইটো দেখাই আছো এইটো চিষ্টেমত ডেকোৰেশ্যনটো বনাব এতিয়া আমি ইয়াত যিটো দেখা পাই আছে এনেকুৱা কৰি বনাম তো বলক ভিডিঅ'টো চাই থাকক ভিডিঅ'টো আমি কামটো আৰম্ভ কৰোঁ বলক ডেকোৰেশ্যন কৰি দেখুৱাম ৰেডি কৰি আছোঁ আমি ইফালে বেকগ্ৰাউণ্ড এইটো কালাৰটো বান্ধিম আৰু ফটো দেখাই দি আছোঁ এইটো ফটো যেনেকৈ দেখাইছে এনেকৈ বনাম আৰু ইফালে বৰবিৰাজে ডেকোৰেশ্যন বনাই আছে ইয়াত ফুল লগাব ডেকোৰেশ্যন কৰিব ইয়াত কইনা বহিবলৈ